নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত মেনচুৰেশ্যন অৰ্থাৎ পৰিমিতিৰ পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ পূৰ্বতে মই পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰিছোঁ। ইয়াত আমি ৰম্বাছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা আলোচনা কৰিম। এই কুৱেশ্যন কেইটা আসাম পুলিচ AB UB DME BTC থাৰ্ড গ্ৰেডৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে মন কৰিলে চাব পাৰিব যে মই ভিডিঅ' কেইটা আসাম পুলিচৰ কাৰণে টপিক ৱাইজ বনাই আছোঁ। সো বন্ধু বান্ধৱীসকল, আজি পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আমি জানিব লাগিব ৰম্বাছনো কি হয়। ৰম্বাছটো কি হয়? এই ধৰণৰ আকৃতিৰ হয় ৰম্বাছ। হল তাৰপিছত কি কয়, যি চতুৰ্ভুজৰ কি চাৰিওটা বাহু সমান। এই বাহুকেইটা কি ইয়াৰ প্ৰতিটো বাহু কি হয়? সমান হয়। কিন্তু ইয়াৰ কোণকেইটা কি হয়? এই কোণকেইটা কি 90 ডিগ্ৰী নহয়। তাকে কি বলে? ৰম্বাছ বলে। আৰু সদায় মন কৰিবা ইয়াৰ ৰম্বাছৰ বিপৰীত বাহু কোণকেইটা কি হয়? সমান হয়। সেইটো সদায় মন কৰিবা। সো এতিয়া আমি জানিব লাগিব ইয়াৰ কালিৰ সূত্ৰ, পৰিসীমাৰ সূত্ৰ। ৰম্বাছৰ কালিৰ সূত্ৰটো হ'ল কালি ইকুৱেল হাফ ইনটু D1 ইনটু D2। অৰ্থাৎ D1 আৰু D2 কি হ'ল? ইয়াৰ কি কৰ্ণ দুটা। যদি এইটো ৰম্বাছ হয়, এই দুটা কি কৰ্ণ দুটা থাকে না, এই কৰ্ণ দুটা কি পূৰণ কৰিলে আমি কি পাম? কালি পাম। আৰু পৰিসীমা সূত্ৰটো হ'ল পৰিসীমা, ইয়াৰ যিকোনো বাহু যদি দিয়া থাকে 5 সেন্টিমিটাৰ, যদি বাহু দিয়া থাকে ইয়াৰ পৰিসীমা কি ওলাম? 4 ইনটু A, অর্থাৎ 4 ইনটু বাহুর মাপ। 4 পূরণ 5 কিমান হ'ব? ইয়াৰ পৰিসীমা 20 হ'ব। নিশ্চয় বুজি পাইছে। এতিয়া ইয়াৰ লগতে আমি জানিব লাগিব ইয়াৰ যদি কৰ্ণ দুটাৰ মাপ দিয়া থাকে তেন্তে আমি ইয়াৰ বাহু কেনেকৈ ওলাব পাৰিম? বাহু ইকুৱেল কি আছিল? সূত্ৰটো হ'ল ইয়াৰ √/ D1 স্কুয়ার প্লাস D2 স্কুয়ার বাই 2। যদি যদি ৰম্বাছটোৰ কৰ্ণ দুটা দিয়া থাকে তেন্তে আমি ইয়াৰ বাহুৰ মাপটো ওলাব পাৰিম এইদৰে। সো পলম নকৰাকৈ আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। আজি ভিডিঅ'টিৰ প্ৰথম কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 1। এটা ৰম্বাছৰ কৰ্ণৰ দিক ক্ৰমে 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ। ৰম্বাছৰ কালি উলিওৱা। আমি কি ৰম্বাছৰ কালি উলিয়াব লাগে। তো কালি সূত্ৰ হ'ল হাফ ইনটু D1 ইনটু D2। অলপ আগতে কৈ দিলোঁ। এতিয়া চোৱা, হাফ ঠাইত হাফ লিখি দিলোঁ। D1 মানে কি? ইয়াৰ কৰ্ণৰ মাপ, কৰ্ণ এটা দিছে 6 আৰু এইটো কিমান দিছে? D2 কিমান দিছে? কৰ্ণটো 8। সো 2 দি 6 কেইবাৰ কাটিব পাৰিম? 3 বাৰ। আৰু 3 ইনটু 8 কিমান হ'ব? 24। সো ৰাইট এনসাৰ আছে অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 দিছে এটা ৰম্বাছৰ কালি 60 বৰ্গ সেন্টিমিটাৰ আৰু এটা কৰ্ণৰ দিক 12 সেন্টিমিটাৰ হ'লে আনটো কৰ্ণৰ দিক কিমান হ'ব? ইয়াত কি দিছে? ৰম্বাছৰ কালি দিয়া আছে। সো ৰম্বাছৰ কালি সূত্ৰটো লিখোঁ আগতে হাফ ইনটু D1 ইনটু D2 ইকুৱেল কিমান দিয়া আছে? কালি 60। তাৰপিছত কি দিছে? হাফ ইনটু এটা কৰ্ণৰ দিক দিয়া আছে কিমান? 12 দি আছে। তো এটা কৰ্ণ মানে D1 দ্বিগুণ এটা লিখি দিলে হ'ল 12। তো আনটো কৰ্ণ ওলাব লাগে মানে কি D2 ওলাব লাগে আমি। D2 ইকুৱেল কিমান হ'ব? যিমান আছে এইটো 60। তাৰপিছত 2 দি 12 কেইবাৰ কাটিব পাৰিম আমি? 6 বাৰ হ'ল। তো 6 দি 60 কেইবাৰ কাটিব পাৰিম আমি? 10 বাৰ। সো D2 ইকুৱেল কিমান হ'ল? 10। সো ৰাইট এনসাৰ হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 3। ৰম্বাছ এটাৰ বাহুৰ দিক 8 সেন্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা কিমান হ'ব? বাহুৰ দিক মানে বাহু মানে কি A কিমান দিয়া আছে? 8। তো ওলাব লাগে কি? পৰিসীমা মানে কি ওলাব লাগে? 4A2 ওলাব লাগে। পৰিসীমা ওলাব লাগে। পৰিসীমা মানে কি আছিল সূত্ৰ? 4A। তো 4A মানে কি? 4 পূৰণ A কিমান আছে? 8। তো 8 4 গুণ কিমান হ'ব? 32। সো ৰাইট এনসাৰ হ'ব অপশ্যন সি। নেক্সট কুৱেশ্যন নম্বৰ 4। এটা ৰম্বাছৰ পৰিসীমা 64 সেন্টিমিটাৰ হ'লে ইয়াৰ বাহুৰ দিক উলিওৱা। কি দিছে? ইয়াত পৰিসীমা দিয়া আছে। পৰিসীমা দিয়া আছে মানে
এক মিনিট পৰিসীমা দিয়া আছে মানে কি 4a দিয়া আছে পৰিসীমা মানে 4a 4a কিমান দিয়া আছে 64 তো ওলাব লাগে কি বাহুৰ দিক মানে কি ওলাব লাগে a ওলাব লাগে সো a ইকুয়াল কি হ'ব 64 a লগত 4 টো কি হৈছে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ তো 4 দি 64 কিবা কাটিব পাৰিম 4 দি 6ক একবাৰ আৰু থাকিব কিমান 2 2 4 24 তো কিবা যাব 24 হলে ইয়াক সরি 24 হলে কিবা যাব ইয়াক 16 বাৰ সো রাইট आंसर হ'ব অপশন নম্বৰ ডি নিশ্চয় বুজি পাইছে আপোনালোকে এটা কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 ত দিয়া আছে এটা ৰম্বাসৰ কৰ্ণৰ দিক ক্ৰমে 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ হলে ৰম্বাসটোৰ পৰিসীমা উলিওৱা এটা কি দিয়া আছে কৰ্ণ দুটা দিয়া আছে মানে d1 আৰু d1 দিয়া আছে কিমান 6 আৰু d2 কিমান দিয়া আছে 8 তো ওলাব লাগে কি আমি ইয়াৰ পৰিসীমা ওলাব মানে কি 4a ওলাব লাগে তো আগতে আমি 4a কিমান হ'ব এটো ওলাব লাগে সো a ইয়াৰ পৰা ওলাব লাগিব a মানে কি বাহুৰ মাপটো ওলাব লাগিব সো বাহুৰ মাপ ওলোৱাৰ সূত্ৰ কি আছিল a ইকুৱেল কি আছিল অলপ আগতে লিখি দিছো a ইকুৱেল আছিল √d1 স্কয়াৰ d1 স্কয়াৰ প্লাস d2 স্কয়াৰ বাই 2 আছিল এটা d1 মানে কিমান 6 6 স্কয়াৰ প্লাস d2 মানে কিমান 8 8 স্কয়াৰ বাই কিমান 2 এতিয়া সোয়া 6 স্কয়াৰ মানে কিমান 36 প্লাস 8 স্কয়াৰ মানে কিমান 64 √over আছে √over দিলো বাই 2 এতিয়া সোয়া 36 প্লাস 64 কিমান হ'ব 100 √over আছে √over দিলো বাই 2 এতিয়া সোয়া √over 100 মানে কিমান 10 by 2 10 by 2 মানে কিমান 5 সো a ওলাল আমাৰ কিমান 5 তো আমি ওলাব লাগে কি 4a সো 4a মানে কি 4 পূৰণ a মানে কিমান 5 তো 4 5 গুণ কিমান হল 20 সো পৰিসীমা কিমান হল কিমান পালো 20 সো রাইট आंसर হ'ব অপশন নম্বৰ বি নেক্সট কুৱেশ্যন নম্বৰ 6 এটা ৰম্বাসৰ কৰ্ণৰ দিক ক্ৰমে 3 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হলে ৰম্বাসটোৰ পৰিসীমা উলিওৱা এটো 5 নম্বৰ কুৱেশ্যনৰ হৈতে একে সো এটো তোমালোকে কৰিবা তোমালোকৰ কাৰণে এটো হোমৱৰ্ক থাকিল সো নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াতে কি দি আছে এটা ৰম্বাসৰ বাহুৰ মাপ 25 সেন্টিমিটাৰ আৰু এটা কৰ্ণৰ দিক 30 সেন্টিমিটাৰ হলে আনটো কৰ্ণৰ দিক কিমান হ'ব ইয়াত কি দি আছে বাহুৰ মাপ মানে কি দি আছে a দি আছে a কিমান দিয়া আছে 25 তারপর কি দিয়া আছে কর্ণর দিক d1 দিয়া আছে কিমান 30 তো ওলাব লাগে কি আনটো কর্ণর দিক মানে কি d2 ওলাব লাগে d1 দিয়া আছে d2 ওলাব লাগে এতিয়া সোয়া কেনে কৰিম এটো ইয়াৰ পৰা আমি a ৰ সূত্ৰ বহাই কিনে কৰিব পাৰো a ইকুৱেল কি আছিল আগৰ নিচিনাকে √over d1 স্কয়াৰ প্লাস √over d2 স্কয়াৰ বাই কিমান 2 আছিল এতিয়া সোয়া a এর মান তো দিয়া আছে a এর মান কিমান দিয়া আছে এটো এর মান এটো হল এর মান কিমান আছে 25 লিখি দিলু তার পিছত কি আছে √over d1 স্কয়ার √over d1 মানে কিমান আছে 30 সো 30 স্কয়ার প্লাস d2 তো ওলাবা লাগে তো d2 লিখি দিলু d2 স্কয়ার বাই কিমান 2 আছে এবাৰ সোয়া এই বস্তুটো ইফালে লৈ আহিলু √over 30 স্কয়ার প্লাস d2 স্কয়ার এবার 2 * 25 কোন করলে কিমান পাম আমি 50 হল এটা এইখিনি মই মুছি দিও জাগা নহব যেহেতু এবার সোয়া এবার কি করে দিম আমি ইয়ার পর ওলাব লাগে d2 এবার এই √over যিখিনি যে √over আছে এই √over যদি মই দুই ফালে স্কয়ার কৰি দিও তেনলে কি √over টো গুছি যাব স্কয়ার কৰি দিলে ইয়াত যদি স্কয়ার কৰি দিও ইয়াত যদি স্কয়ার কৰি দিও √over খিনি গুছি যাব তো থাকিব কি এতে 30 স্কয়ার প্লাস d2 স্কয়ার ইকুয়াল কিমান আছে 50 স্কয়ার হলে কিমান হ'ব এটো 5 ৰ স্কয়ার কিমান 25 আৰু দুটা 0 সো এতিয়া 30 স্কয়ার মানে কিমান 900 প্লাস d2 স্কয়ার ইকুয়াল 2500 তার পিছত d2 স্কয়ার ইকুয়াল কিমান হ'ব 2500 - 900
1600 সো এইখিনি মাইনাস করলে কিমান পাম 1600 তো আমার কি d2 ওলাব লাগে d2 ইকুয়াল কি হবো √1600 সো এতিয়া কি ওলাব লাগে আমি d2 স্কোয়ার কিমান হল সরি d2 ইকুয়াল কিমান হল √1600 সো ইয়াৰ ৰুট যদি গুচাই দিওঁ কিমান পাম আমি এক মিনিট এইখিনি জায়গা অলপ মুছি লওঁ যেহেতু ইয়াৰ কুৱেশ্যনকেইটা অলপ দীঘল হয় সো এটা কি d2 কিমান পালো √1600 সো ইকুয়াল কিমান হ'ব এইটো ৰুট গুচাই দিলে 4 আৰু দুটা জিৰোৰ পৰা কেইটা জিৰো আহিব এটা জিৰো সো ৰাইট আনসাৰ কিমান হল 40 তো d2 মান কিমান পালো আমি 40 সো নেক্সট কুৱেশ্যন নম্বৰ 8 এটা ৰম্বাসৰ বাহুৰ মাপ 10 সেন্টিমিটাৰ হলে আৰু এটা কোণৰ দিক 16 সেন্টিমিটাৰ হলে ৰম্বাসৰ কালি উলিওৱা এইটো আগৰ নিচিনাই ইয়াত কি দি আছে এনেকৈ বহাই গেলে হল ইয়াতে কি দি আছে a এর মান দিয়া আছে আগৰ নিচিনা বহাই দিম a মানে কিমান 10 ডাইরেক্ট কৰি দিম নহলে জায়গায় নহব যে √d1 স্কয়ার d1 কিমান দি আছে 16 স্কয়ার প্লাস d2 স্কয়ার বাই 2 আছে সো এতিয়া চোৱা ওপৰত কি আছে 16 স্কয়ার প্লাস d2 স্কয়ার ইকুয়াল কিমান হ'ব 10 * 2 কৰিলে কিমান পাম আমি 20 এটা এখিনি যদি 0 ফালে স্কয়ার কৰি দিও গুছি যাব √টো গুছি যাব তো 16 স্কয়ার মানে কিমান 256 প্লাস d2 স্কয়ার এটো স্কয়ার কৰিলে কিমান পাম 400 এটা চোৱা d2 স্কয়ার ইকুয়াল 400 minus 256 এখানে করলে কিমান পাম আমি পাম 144 সো d2 ইকুয়াল কিমান হবো √144 সো এটি যদি গুছাই দিও কিমান পাম d2 ইকুয়াল 12 পাম নিশ্চয় বুঝি পাইছে d2 ইকুয়াল 12 পালো তো কালি ৰম্বসৰ কালি সূত্ৰ কি আছিল হাফ ইনটু d1 ইনটু d2 হাফ ইনটু d1 কিমান দিয়া আছে d1 এইটো d1 দি আছে 16 d2 কিমান পালো এইটো 12 2 দি 16 কেবাৰ কাটিব পাৰিম 8 বাৰ আৰু 8 * 12 কৰিলে কিমান পাম আমি 96 সো ৰাইট আনসাৰ হ'ব অপচন এ নিশ্চয় বুজি পাইছে নেক্সট কুৱেশ্যন আজিৰ ভিডিওটো এইটো অন্তিম কুৱেশ্যন এতে কি কোৱা আছে চোৱা এটা ৰম্বাসৰ কালি দিয়া আছে আৰু কি দিয়া আছে এটা কৰ্ণ মান দিয়া আছে কৰ্ণৰ মান কিমান দিয়া আছে 60 সেন্টিমিটাৰ কালি দিয়া আছে আৰু কোণৰ মান দিয়া আছে মানে d1 ধৰা হল d1 দিয়া আছে d1 কিমান 16 তারপর ওলাব লাগে কি রম্বাসৰ বাহুৰ দিক মানে a ওলাব লাগে a ওলাবার কারণে আমি কেনেকৈ ওলাম d1 ও লাগিব d2 ও লাগিব এবাৰ কি ওলাম আগতে আমি d2 ওলাম কালি দিয়া আছে কালিৰ পৰা কালি কিমান দিছে হাফ ইনটু d1 মান দিয়া আছে d1 ঠাইত মই কিমান লিখি দিম 96 আৰু d2 আমি ওলাই লম আগতে কালি ইকুয়াল কিমান দি আছে एक मिनिट दे एटी भूल से बहुत है d1 কিমান দিছে এটি চোৱা কৰ্ণৰ কিমান দিছে 16 ইকুয়াল কিমান হ'ব কালি 96 দি আছে 2 দি 16 কেবাৰ কাটিম 8 বাৰ তো d2 ইকুয়াল কি পাম 96/8 সো d2 ইকুয়াল কিমান পাম আমি 12 নিশ্চয় বুজি পাইছা d1 দিয়া আছে 16 আৰু d2 দিয়া আছে 12 সো ইয়াৰ পৰা আমি কি বাহুৰ দিক ওলাব পাৰিম ইজিলি বাহুৰ দিক ওলাব পাৰিম সো বাহুৰ দিক কেনেকৈ ওলায় a ইকুয়াল বহাই দিলে হল বাহুৰ সূত্ৰ a ইকুয়াল কি √d1 স্কয়ার প্লাস d2 স্কয়ার বাই 2 এটা সো d1 স্কয়ার d1 কিমান দি আছে অলপ আগতে লিখিছো d1 আছে 16 16 স্কয়ার প্লাস d2 কিমান পালো এইটো 12 স্কয়ার বাই 2 তো 16 স্কয়ার মানে কিমান 256 প্লাস 12 স্কয়ার মানে কিমান 144 বাই 2 এটা যোগ করলে কিমান পাম আমি 200 300 400 পাম 400 বাই 2 এবার চোৱা √400 মানে কিমান এইখিনি অলপ মুছি দিও অলপ জায়গা নহলে ওপৰত কৰি দিও এক মিনিট চোৱা √400 মানে কিমান
এবাৰ চোৱা কি আছে a ইকুৱেল কিমান আছে √400 মানে কিমান 4ৰ কিহৰ বৰ্গমূল 2ৰ আৰু দুটা 0 পৰা কেইটা 0 আহিব এটা 0 বাই 2 সো a ইকুৱেল কি পালো 2 দি 20 কেইবাৰ কাটিব পাৰিম আমি 10 বাৰ সো ৰাইট আনসাৰ হ'ব অপচন এ 10 নিশ্চয় বুজি পাইছে আজিৰ ভিডিঅ'টি অংককেইটা অলপ দীঘল আছিল ইয়াৰ আগৰ ভিডিঅ'টিত মই বৰ্গ আৰু আয়তৰ কুৱেশ্যন কেইটা আলোচনা কৰিছোঁ আপোনালোকে যদি এই ভিডিঅ'টিৰ জৰিয়তে কিবা এটা শিকিব পাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।